Hello guys, what is up? It's me Rinto and welcome back to my YouTube channel. So, বহুত দিন ভিডিঅ' নেদিলে মানে ভিডিঅ'ৰ ৱাচ টাইম কমি যায়। ভাবিলোঁ ৱাচ টাইম কমি গ'লে অলপ মানে উল্টা পাল্টা হয়, সেইকাৰণে ভাবিলোঁ এইবাৰৰ পৰা এসপ্তাহত দুটাকৈ ভিডিঅ' দিম। আজি আপোনালোকক দেখাম মই বৰপেটা ৰোডৰ কিছুমান মন্দিৰ। গোটেইখিনি দেখুওৱা সম্ভৱ নহয়, কাৰণ বহুত মন্দিৰ আছে বৰপেটা ৰোডত। তাৰে ভিতৰত 3-4খন যিকেইখন পাৰোঁ দেখুৱাই যাম। তো ভিডিঅ'টো এনলৈকে চাই থাকিব, আৰু মই এতিয়া আছোঁ জুলুন মন্দিৰ, আপোনালোকক দেখাই যাম। ভিডিঅ'টো চাই থাকিব শেষলৈকে, নহ'লে ভিউজ নাবাঢ়ে। এতিয়াৰ ভিতৰলৈ সোমাই যাওঁ বলক। এতিয়া মই আছোঁ হনুমান মন্দিৰ, ভিতৰত যাওঁ বলক। তো গাইজ, হনুমান মন্দিৰত আহিছিলোঁ। হনুমান মন্দিৰ বোলে 12টা বজাৰ আগত বোলে গেটখন বন্ধ হৈ যায়, সেইকাৰণে ভাবিলোঁ এনেই বাহিৰৰ পৰা দেখাটো, ভিতৰত নাযাওঁ, তো বেলেগত যাওঁ অলপ। গাইজ, এতিয়া আহিছোঁ মই গোবিন্দ মন্দিৰ। ভিডিঅ'টো শেষলৈকে চাই থাকক। আৰু যাম বেলেগ মন্দিৰত, আগতে কিবা খাই লওঁ ৰ'ব। আৰু মোৰ লগত আছে সৌৰভ। গাইজ, এতিয়া আমি আহিছোঁ ৰামকৃষ্ণ মিছন। চ' বেছি মন্দিৰ দেখাব পৰা নাই, 2-3টা দেখালোঁ, 3টামান হ'ল, বেছি হোৱা নাই। চাই যাওকচোন ৰামকৃষ্ণ মিছনটো। আজি মই ফাৰ্ষ্ট আহিছোঁ, চাই যাওক। এতিয়া ওপৰত যাওঁ বলক। এইখন চাওক, দৰ্জাখন কিমান ডাঙৰ। আৰু চাওক, কেমেৰাত বেছি ওপৰত নাই ভাবাৰে, কিন্তু মই বহুত ওপৰত আছোঁ। ফাৰ্ষ্ট আহিলোঁ, চাওক পুৰা কালাৰটো মজা, আৰু মন্দিৰটো পুৰা চাফ চিকুণ, মানে অলপো লেতেৰা চেতেৰা, প্লাষ্টিক নাই, পুৰা মজা জেগাটো। বেছি মন্দিৰ দেখাব নোৱাৰিলোঁ, 3-4টামান দেখালোঁ। তো মানে যোৱা নহ'ল, আৰু দেৰি হৈ গ'ল, 2টা বাজে। তো এতিয়া যদি ভিডিঅ'টো চাই ভাল পালে, লাইক কমেণ্ট শ্বেয়াৰ যি ইচ্ছা সেয়া কৰি দিব। আজিলৈকে বাই বাই। নেক্সট ভিডিঅ' আহি আছে, এসপ্তাহত 2টা ভিডিঅ' দিব ট্ৰাই কৰিম, কৈছোঁ, কৰিব। আৰু গাইজ, ভিডিঅ'টো বেছি দীঘল নহ'ল, মানে চবে কৈ থাকে দীঘল ভিডিঅ' লাগে, দীঘল নহ'ল, মানে ইয়াৰ পিছৰ পৰা দীঘল ভিডিঅ' দিম।